হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিব্ৰুগড় সোণালবৈ বিজু ব্লগছ। তো আমি যোৱাকালি গৈছিলোঁ ৰাতুল দাৰ লগত ডিব্ৰুগড়লৈ, আৰু তাত পাণ দোকান এখন খুলিছে নতুনকৈ। তো বানাৰসী পাণ, তাত বহুত ধৰণৰ পাণ পোৱা যায়। কমচে কম 200-150 বিধমান পাণ পোৱা যায়। তো সেই পাণ সোৱাদ ল'বলৈ কালি আমি গৈছিলোঁ, আৰু বেলেগ এটা কামত গৈছিলোঁ। তো কামটো কৰি তাত অলপ সময় ভিডিঅ' সৰু মৰুকৈ এটা কৰিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যিবিলাকে পাণ খাই ভাল পায় তেওঁলোকৰ বাবে বেছি ভাল হ'ব মানে এইটো ভিডিঅ'। তো এই পাণ মানে এনেকুৱা টাইপৰ, তাত আপুনি কি বুলি কয় বিয়াৰ কাৰণে বা অনলাইন বুকিং বেলেগ বেলেগ তৰিকাৰ মানে বা মেছেজ কৰিও মানে বুকিং কৰিব পাৰে। সেই পাণ খাওঁ বুলি ক'লে তাত পাণ 15-20 টকাৰ পৰা আৰম্ভ কৰি 2100 টকালৈকে আছে। আপুনি কি পাণ আপুনি এই ভিডিঅ'টোত দেখিব অলপকৈ। তো খাবলৈ যদি মন আছে আপুনি মহেন্দ্ৰ ফাইনেন্স ডিব্ৰুগড় মেপত চাব, তাৰ তলেদি গুলিতে আছে। মই লোকেশ্যনটো আপোনাৰ কি বুলি কয় এড্ৰেছটো ডিছক্ৰিপশ্যনত লিখি দিম বাৰু, আপোনালোকে চাব। আৰু যদি ভাল লাগে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব। এই পাণটো মানে সৰু ল'ৰা খাব পাৰে, কোনো ইয়াত তম্বাকু 100% তম্বাকু ফ্ৰী, আৰু ইয়াত মানে কোনো মানে এইটো কি বুলি কয় নিৰামিষ মানে চবেই খাব পাৰে এইটো। আমাৰ প্ৰথমখন পাণ খাব বিকাশ দাই, তো ফায়াৰ পাণ খাব এতিয়া, তাৰপিছত ৰাতুল দাই খাব, আৰু তাৰপিছত মই খাম। आप उसका टेंशन मत लीजिए, तो हमारे আৰু ফাইনেলি মোৰ পাণখন আহি গ'ল। এতিয়া মই ফায়াৰ পাণ খাবলৈ আৰম্ভ কৰিছোঁ, মানে মোৰ বনাই আছে আৰু খাম আৰু এতিয়া। গোলাপ চাটনি পাণ হৈ গ'ল। তো এখন আমাৰ ল'ৰাটোৱে খাব। शूटिंग बॉय ने টিং বয় খা এয়া অলপ আছে চৰু কৰোঁ খা, অলপ তুমি পিছলৈ যোৱা, মানুহ ধেৰ আহি আছে ন। আৰু পিছত খা গোটেইখন ভৰাবি। তলৰ মিঠাটো তুমি লাষ্টত ফ্লেভাৰ এইখিনি খাই দে, এই মালখিনি খাই দে। এইটো পানৰ লগত চোন নিচিনা এই বুনিয়া ভুজিয়া হয়, এইখিনি খা। বুন্দিয়া ভুজিয়া খাইছোঁ নেকি? খা, এখন খাবলৈ দিছে আকৌ। ৱা কেনে পাইছ এনে সঁচা কচোন? গোলাপ গোলাপ লাগিছে নাই? ঠাণ্ডা ঠাণ্ডা লাগিছে? ঠাণ্ডা ঠাণ্ডা হয় মিন টাইপৰ হেৰি আহিছে নেকি? কিবা এইটো কি বুলি কয় ভিক্স মটন খোৱা নিচিনা। ফিক্স মটন খোৱা সেই ভাল পাইছ খাই? মুখত গলি গৈছে নে? জাবৰা টাইপ লাগি থকা নাই? তই 10ৰ ভিতৰত কেনেকুৱা দিবি এতিয়া? মোৰ 10ৰ ভিতৰত 8.5। 8.5 দিব, কমপ্লিকেটেড মানুহ দে। পাণৰ সেই মালটো